দিনৰ পিছত আপোনাৰ স্বাগতম জনাইছোঁ মই এতিয়া অন্য ব্লগলৈ বৰ্তমান এতিয়া আছোঁ মই ঘৰত যাম গুৱাহাটীৰ পৰা যাম মই দিল্লী মানে আজি ফ্লাইট আছে জীৱনত প্ৰথমবাৰৰ কাৰণে আজি ফ্লাইটত উঠিব যাই আছোঁ ক'ত যাওঁ কি কৰোঁ আপোনালোকক সকলোবিলাকৰ আপডেট জনাই যাম তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ এতিয়া আৰু আপোনালোকে মৰম চৰম দি দিব তো অলপ ঘৰত আছোঁ মানে জোচটো এতিয়া বৰ্তমান ফাৰ্ষ্ট মানে ফ্লাইটত উঠিলে অলপমান নাৰ্ভাছনেছটো আছে বাৰু চাই লওঁ বাৰু এতিয়া এতিয়া মানে জালুকবাৰীত বৰষুণ ষ্টাৰ্ট হৈছে 3:30 বাজিছে 6টা 6:30 মোৰ ফ্লাইট আছে তো ব'লক আৰু দিল্লীৰ পৰা নামিলোঁ আমি এইখিনি খোজকাঢ়ি যাই আছোঁ পামেই আৰু এয়াৰপৰ্ট ফাৰ্ষ্ট টাইম আহিছোঁ বাৰু LGB মানে ইয়াৰ আগত বেলেগ এয়াৰপৰ্ট যাই গৈছোঁ কিন্তু মানে গুৱাহাটী এয়াৰপৰ্টত আজি ফাৰ্ষ্ট টাইম আহি আছোঁ এতিয়া ব'লক আহি পাইছোঁ এতিয়া বৰ্তমান 5টা বাজিছে আৰু মোৰ ফ্লাইটৰ কাৰণে মানে প্ৰায় 1.5 ঘণ্টামান বাকী আছে এতিয়া মোৰ জোন থ্ৰীত মই এণ্ট্ৰিটো কৰিলোঁ তাৰপিছত বাকী আপোনালোকক এয়াৰপৰ্টটো ভিতৰৰ পৰা দেখাই দিম ব'লক সোমাই ল'লোঁ আৰু আপোনালোকক ইয়াৰ মানে এয়াৰপৰ্টটো আপোনালোকক অকণমান দেখাই দিব এতিয়া চিকিউৰিটি চেকৰ কাৰণে যাই আছোঁ চেকিং হৈ গ'ল এতিয়া চিকিউৰিটি চেকৰ কাৰণে চিকিউৰিটি চেক হৈ আছে আৰু এতিয়া ইয়াত কেমেৰা নট এলাউ ठीक है ठीक हम तो हैं गुवाहाटी में आज जो है अभी बस वहाँ से बस फ्लाइट पकड़ा है अभी दिल्ली पहुँच जाएंगे 2000 years later. आप मोबाइल फोन का इस्तेमाल कर सकते हैं समान कक्ष को खोलते समय सावधानी बरतें आपसे निवेदन है कि विमान से निकलने से पहले अपनी सीट पॉकेट और ओवरहेड कंपार्टमेंट की 10টা বাজিলে এতিয়া আমি আহি পালোঁ নিউ দিল্লী ষ্টেচনত নামিলোঁ মানে নিউ দিল্লী এয়াৰপৰ্টত নামিলোঁ আৰু ইয়াৰ পৰা মই এতিয়া বাহিৰলৈ যাম তাৰপিছত চণ্ডীগড়লৈ মই দিল্লী নাথাকোঁ দিল্লীৰ পৰা আজি পাঞ্জাৱ যাম চণ্ডীগড়লৈ বাছ ধৰিব লাগিব চলন্ত চিৰি খোজকাঢ়ি যাব পাৰি আৰু বিজনেছ এনেও যাই থাকিব পাৰি কিন্তু খোজকাঢ়ি গ'লে বেছি স্পীডত যাব পাৰি মানে ফাইনেলি মানে তাৰ পৰা এতিয়া বাহিৰ ওলালোঁ এইটো মেইন ইণ্টেৰিয়ৰটো আছে এই মেইন ইণ্টেৰিয়ৰটোৰ ইয়াৰ পৰা আমি বাহিৰলৈ যাই থাকিম এই মেট্ৰৰ পৰা এতিয়া নিউ দিল্লী ষ্টেচন যাম তাৰ পৰা আকৌ যাম বেলেগ এটা ষ্টেচন মিলে বাহিৰৰ ফালে আকৌ দেখা নাপায় বাৰু কৈ আছোঁ 2:40 আমি মানে পানীপথ পাৰ হৈ আহি এখন ধাবাত ৰাখি দিছে বাহিৰত বহুত ঠাণ্ডা গাইছে বহুত ঠাণ্ডা আপোনাৰ গাড়ীৰ ভিতৰত ইমান ঠাণ্ডা পোৱা নাছিলোঁ কিন্তু বাহিৰত বহুত ঠাণ্ডা পৰি আছে
কিমানকুৱা কুঁৱলী হাৰিয়ানা তোমাৰ ইয়াত ওৱান আল্ডাৰে আহি পাইছোঁ মানে যোৱাকালি প্ৰায় 6টামান বজাত আহি পালোঁ কেনেকৈ দেৱনগৰী চণ্ডীগড়ৰ পৰা অকণমান এইফালে আহি পালোঁ এতিয়া আপোনালোকক মই ৰুমত আছোঁ ৰুমটো অকণমান লগত দেখাই আছোঁ ৰুমৰ ভাড়া বেছি নহয় 300কৈ পাৰ নাইট আপোনালোকক দেখাইছোঁ মই ৰুমটো এইফালে বিচনাখন আছে মোৰ ইগন'ৰ কৰিবা শুই দিছোঁ বাৰু চকী আছে এইফালে আলমাৰী এটা আছে ডাঙৰ আৰু এইফালে বাথৰুমটো আপোনালোকক দেখাই আছোঁ বাথৰুম আছে মাত্ৰ ওপৰৰ অলপ ভাঙা আছে মানে চিলিংটো কি ক'ম আৰু 300 টকা ইয়াত পৰা কেনেকৈ কম বেছিকৈ পাব তো এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগে ফাৰ্ষ্ট ভিডিঅ'ত লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব এটা বাবে দুটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম আৰু ৰাতিপুৱা হৈ উঠিছোঁ মাত্ৰ ৰাতি জোচটো ইমান হাঁহে মানে বাৰু হেল্ল' বাই বাই